Good morning guys, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মই ডিউটিত আছোঁ। ডিউটিত আগতে মই এই লেবাৰ কেইটাৰ লগত বহি আছোঁ। মই কেনেকৈ কৰিছে কেনেকৈ কৰা নাই মই এইটো চাই আছোঁ। ব্লগ মই দেখুৱাই আছোঁ আমাৰ কোম্পানীৰ মেচিনবিলাক। এইটো হ'ল ৰড বনোৱা মেচিন, চব ইয়াতে আছে। ইয়াতে চব ডাঙৰ ডাঙৰ মেচিনবিলাক আছে। তোমালোকে ভাবিব পাৰে এইটো কেনেকৈ বনাই, চব মই নেক্সট ভিডিঅ'ত দি আছোঁ। আৰু এইটো হ'ল মিস্ত্ৰী কেইটা এইটো কেনেকৈ কাম কৰি থাকে। এনেকুৱা জুই জ্বলাই পিনি কিবা কিবি এনেকৈ জ্বলাই পিনি মেচিনটো ভাল কৰি থাকে। তাৰপিছতে ৰড বনোৱা হয়। ৰড বনোৱাটো নাইটত হৈ যায়, ৰাতিত হৈ যায় ডিউটিটো। এইটো হ'ল মোৰ অফিচৰ বাহিৰত আছোঁ মই এতিয়া। এনেকৈ মই অফিচৰ বাহিৰত ৰড এনেকৈ লৈ আছোঁ। ঠাণ্ডা ছিজন না, ভিতৰত থাকিব নোৱাৰে বেছি। এতিয়া ৰড লৈ পিনি এনেকৈ আছোঁ। আৰু আজিলৈ ভিডিঅ'টো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।